হেল্ল' বন্ধুসকল, শ্বৰ্ট ষ্টৰী প্ৰেজেণ্ট হানচেল এণ্ড দ্য গ্ৰেটেল উইচ হাণ্টাৰ্ছ 2013 চনত মুক্তি পোৱা এইখন এখন হৰৰ একশ্যন কমেডি ড্ৰামা মুভি হয়। চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব বটনটো এবাৰ ক্লিক কৰি দিব, যাতে পুৰণি হলিউড বলিউডৰ মুভিৰ কাহিনী আপুনি ঘৰতে বহি অসমীয়াতে শুনিব পাৰে। আৰম্ভণিতে দেখিবলৈ পোৱা যায় ৰাতিৰ সময়ত এহাল ল'ৰা ছোৱালীক দেউতাকে লগত লৈ জংঘলত গৈ থাকে। তাতে এডোখৰত ৰখি পুনৰ অহাৰ প্ৰতিশ্ৰুতি দি দেউতাকে ল'ৰা ছোৱালীহালক তাতে এৰি দূৰলৈ গুচি যায়, কিন্তু দেউতা উভতি নাহে। হাবিৰ মাজত অনাই বনাই ঘূৰি ফুৰোঁতে ল'ৰা ছোৱালীহালে এটা ঘৰ দেখিবলৈ পায়। ঘৰৰ দুৱাৰত কেণ্ডি থাকে। ল'ৰা ছোৱালীহালে খাই বৰ ভাল পায়। সিহঁত ঘৰটোৰ ভিতৰলৈ সোমাই যায়। ভিতৰত সোমোৱাৰ লগে লগে দুৱাৰখন বন্ধ হয় আৰু সিহঁতৰ মুখামুখি হয় এজনী দেখিবলৈ ভয় লগা ডাইনীৰ সৈতে। ডাইনীজনীয়ে ল'ৰাটোক বন্দী বনাই চৌকাত জুই জ্বলায়। এপাকত ছোৱালীজনীয়ে ককায়েকৰ হাতৰ ৰছীবোৰ খুলি দিয়ে আৰু ডাইনীজনীক চুৰিৰে আঘাত কৰি চৌকাৰ ভিতৰলৈ ঠেলি দি জুইকুৰা জ্বলাই দিয়ে। চিঞৰ বাখৰ কৰি ডাইনীজনী তাতে মৰি থাকে। বহুত বছৰৰ পাছত দেখিবলৈ পোৱা যায় এখন গাঁৱৰ মাজমজিয়াত ৰাইজে এজনী মহিলাক ডাইনী বুলি বান্ধি থয় আৰু তাইক মাৰি পেলাব বিচাৰে। তেনে সময়তে এজন চৰকাৰী বিষয়াৰ লগত হাথিয়াৰেৰে সজ্জিত এটা ল'ৰা আৰু এজনী ছোৱালী তাত গৈ উপস্থিত হয়গৈ। ছোৱালীজনীয়ে নিজৰ নাম হানচেল আৰু ল'ৰাটোৱে নিজৰ নাম গ্ৰেটেল বুলি পৰিচয় দিয়ে। এই ল'ৰা ছোৱালীহালেই হ'ল মুভিখনৰ প্ৰথমতে দেখিবলৈ পোৱা ডাইনীজনীক মাৰি পেলোৱা ল'ৰা ছোৱালীহাল। তাহাঁতে ডাইনী বুলি বান্ধি থোৱা মহিলাগৰাকীক ভালকৈ পৰীক্ষা কৰে। তাহাঁতৰ মতে ডাইনীক সহজে ধৰিব পাৰি তাহাঁতৰ চকু, দাঁত, ছালৰ সহায়ত। তাহাঁতে মহিলাগৰাকী ডাইনী নহয় বুলি ঘোষণা কৰে আৰু তাইক মুক্তি দিয়ে। মানুহগৰাকীৰ নাম মীনা বুলি গম পোৱা যায়। চৰকাৰী বিষয়াজনে তাহাঁত দুটাক কয় যে আজি কিছুদিন ধৰি গাঁৱৰ পৰা ল'ৰা ছোৱালীবোৰ ৰাতি ৰাতি কোনোবাই অপহৰণ কৰিছে। সেই কামটো ডাইনীৰ বাদে আন কোনো হ'ব নোৱাৰে। তেওঁ তাহাঁতক ল'ৰা ছোৱালীবোৰক সোনকালে বিচাৰি উলিয়াবলৈ নিৰ্দেশ দিয়ে। হানচেল এণ্ড গ্ৰেটেলে এখন মেপ বিচাৰি পায় য'ত ব্লাড মুনৰ কথা থাকে, অৰ্থাৎ চন্দ্ৰগ্ৰহণ। মানুহে কয় সেই দিনটো ডাইনীবোৰৰ বাবে স্পেচিয়েল হয় আৰু 3 দিনৰ পিছত ব্লাড মুন আছে। হানচেল এণ্ড গ্ৰেটেলে অনুমান কৰে সেইদিনা হয়তো ডাঙৰ কিবা এটা হ'ব পাৰে, যাৰ বাবে ডাইনীবোৰে ল'ৰা ছোৱালীবোৰক অপহৰণ কৰি আছে। বিষয়াজনে তাহাঁতক ৰাতিয়ে ডাইনীজনীক বিচাৰি যাবলৈ কয়, কিন্তু তাহাঁতে ৰাতিপুৱা যাম বুলি কয়। সেইদিনাই আন এজন চৰকাৰী বিষয়াই কেইটামান মানুহক টকা দি ৰাতিয়ে ডাইনীজনীক ধৰি আনিবলৈ নিৰ্দেশ দিয়ে। সিহঁত জংঘল যায়, পিছে তাহাঁতক ডাইনীয়ে মাৰি পেলায়। আনফালে হানচেল এণ্ড গ্ৰেটেলে বাৰলৈ যায় মদ খাবলৈ। তাতে তাহাঁতে বেঞ্জামিন নামৰ ল'ৰা এটাক লগ পায়। বেঞ্জামিন তাহাঁত দুটাৰ ডাঙৰ অনুৰাগী হয়। তাহাঁতে কথা পাতে। আনফালে ডাইনীৰ গুহাত দেখিবলৈ পোৱা যায় বান্ধি থৈ দিয়া বহুতো সৰু সৰু ল'ৰা ছোৱালী। তাৰে এটা সৰু ল'ৰাক মাৰি তাহাঁতে তাৰ কেঁচা তেজ খাই শক্তি পাবলৈ। পিছদিনা ৰাতিপুৱা সকলো ডাইনী ধৰিবলৈ জংঘললৈ যায়। তাতে ফন্দি কৰি সিহঁতে এজনী ডাইনী ধৰে। দুই পক্ষৰ মাজত ফাইট হয়। তাহাঁতে ডাইনীজনী ধৰি আনি কাৰাগাৰত বন্দী কৰি থয় আৰু তাইৰ পৰা উত্তৰবোৰ জানিবলৈ বিচাৰে, কিন্তু তাই একো উত্তৰ নিদিয়ে। হানচেলে অপহৰণৰ পেটাৰ্ণবোৰ চাবলৈ ধৰে। সিহঁতি গম পায় গাঁৱৰ পৰা বৰ্তমানলৈকে মুঠতে 11টা ল'ৰা ছোৱালী অপহৰণ হৈছে। সেই সময়তে লগৰজনীক বচাবলৈ আন এজনী ডাইনী কাৰাগাৰলৈ আহে। দুই পক্ষৰ মাজত পুনৰ যুদ্ধ হয়। ডাইনীজনীৰ পিছা কৰোঁতে কৰোঁতে গ্ৰেটেল গৈ মেলি জংঘলত উপস্থিত হয়গৈ। পিছদিনা ৰাতিপুৱা চকু খুলি হানচেলে বেঞ্জামিনৰ ঘৰত নিজকে দেখে। বেঞ্জামিনে তাইক ভাল পোৱাৰ কথা কয়। আনফালেদি গ্ৰেটেলে মীনাৰ ঘৰত নিজকে পায়। তেতিয়াই গ্ৰেটেলে গম পায় যে মীনা আচলতে ডাইনী হয়। সি তাইক মাৰিব বিচাৰে, কিন্তু মীনাই কয় যে তাই হোৱাইট উইচ হয়। পৃথিৱীত দুই প্ৰকাৰৰ ডাইনী থাকে, এবিধ হ'ল ব্লেক উইচ আৰু আনবিধ হ'ল হোৱাইট উইচ। ব্লেকবোৰ বেয়া হয় আৰু হোৱাইটবোৰ ভাল হয়। লাহে লাহে মীনা আৰু গ্ৰেটেলৰ মাজতো প্ৰেম হয়। আনপিনে বেঞ্জামিনৰ মুখৰ পৰা হানচেলে গম পায় যে বহুত বছৰ আগতে ৰাইজে এজনী মহিলাক ডাইনী বুলি জ্বলাই দিছিল আৰু গিৰিয়েককো ফাঁচি লগাই মাৰি পেলাইছিল। হানচেলে গম পায় সেয়া আৰু আন কোনো নাছিল, সেয়া তাহাঁতৰে মা দেউতাক আছিল। হানচেলে লগতে গম পায় তাইৰ মাক হোৱাইট উইচ আছিল। তাই এই কথাটো গ্ৰেটেলকো কয়। সেইদিনাই ৰাতি ব্লাড মুন হোৱাৰ কথা। দূৰ দূৰণিৰ পৰা অহা ডাইনীবোৰেৰে জংঘল ভৰি পৰে। কলিজা খাবৰ বাবে তাহাঁতে হানচেলক ধৰি লৈ যায়। মীনা আৰু বেঞ্জামিনে আহি গ্ৰেটেলক যুদ্ধত সহায় কৰে। মীনাই মন্ত্ৰ পঢ়ে। দুই পক্ষৰ মাজত ৰণ হয়। গ্ৰেটেলে হানচেলক ৰক্ষা কৰে আৰু দুয়োটাই মিলি এজনী এজনীকৈ সকলো ডাইনীক মাৰি শেষ কৰি পেলায়। সেই যুদ্ধতে মীনা আঘাতপ্ৰাপ্ত হয় আৰু তাই মৰি থাকে। তাহাঁতে ল'ৰা ছোৱালীবিলাকক উদ্ধাৰ কৰি ঘৰলৈ পঠাই দিয়ে। এইবাৰ তাহাঁত ৰাওনা হয় নতুন অভিযানলৈ আৰু মুভিখন ইয়াতে অন্ত পৰে।